নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া ফাগুন মাহৰ 20 তাৰিখ আৰু ইংৰাজী 5 মাৰ্চ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অসমত ৰেল যাতায়াতৰ ব্যাপক পৰিৱৰ্তন। 52টা ৰেল ষ্টেচনত নতুনকৈ ৰ'ব যাত্ৰীবাহী ৰেল। অসমৰ ৰেল যাত্ৰীসকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ 52টা ৰেল ষ্টেচনত নতুনকৈ ষ্টপেজ প্ৰদান কৰা হৈছে। এই নতুন সিদ্ধান্তৰ ফলত দূৰণিবতীয়া ৰেলসমূহ এতিয়াৰে পৰা সৰু বৰ বিভিন্ন ষ্টেচনত ৰৈ যাত্ৰীসকলক সেৱা আগবঢ়াব পাৰিব। এই পদক্ষেপৰ অধীনত বৰপেটা ৰোডত বন্দে ভাৰত এক্সপ্ৰেছ, ডিফু আৰু ফৰকাটিঙত ৰাজধানী এক্সপ্ৰেছৰ দৰে অভিজাত ৰেলৰ বিৰতি দিয়া হৈছে। ইয়াৰ উপৰিও হোজাই, জাগিৰোড, টিহু, পাঠশালা, কোকৰাঝাৰ আদি বহুকেইখন ষ্টেচনত কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আৰু জনশতাব্দীৰ দৰে গুৰুত্বপূৰ্ণ ৰেলসমূহ ৰ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে অহা বৃহস্পতিবাৰে স্থানীয় বিধায়কসকলে নিজ নিজ সমষ্টিৰ ষ্টেচনসমূহত এই নতুন সেৱাৰ আনুষ্ঠানিক উদ্বোধন কৰিব। এই ব্যৱস্থাই অসমৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তোলাৰ লগতে সাধাৰণ ৰাইজৰ ভ্ৰমণৰ কষ্ট বহুখিনি লাঘৱ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। পশ্চিম এছিয়াৰ উত্তপ্ত পৰিস্থিতি, ভাৰতীয় নাবিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষ তৎপৰতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পশ্চিম এছিয়াত ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধ সদৃশ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক সম্বোধন কৰে। ইৰাণৰ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেৰ মৃত্যুৰ পাছত অঞ্চলটোত সামৰিক উত্তেজনা বৃদ্ধি পোৱাৰ লগতে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী অৰ্থাৎ ষ্টেট অফ হৰমুজ বন্ধ হৈ পৰাত ভাৰতীয় জাহাজ আৰু নাবিকসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ পাইছে। মন্ত্ৰী সোণোৱালে জানিবলৈ দিছে যে চৰকাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু নাবিকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা সক্ৰিয় কৰি তুলিছে। ইতিমধ্যে এই সংঘৰ্ষত বিদেশী জাহাজত কৰ্মৰত 3গৰাকী ভাৰতীয় নাবিকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। চৰকাৰে আন্তৰ্জাতিক সংস্থাসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰিছে যাতে যিকোনো জৰুৰীকালীন অৱস্থাত ভাৰতীয় জাহাজ আৰু কৰ্মীসকলক তাৎক্ষণিক কূটনৈতিক তথা মানৱীয় সহযোগিতা আগবঢ়াব পৰা যায়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিহু আৰু ঝুমুৰৰ পাছত এইবাৰ লক্ষ্য হোলী গীত। মুখ্যমন্ত্ৰীৰ নতুন সাংস্কৃতিক পৰিকল্পনা। অসমৰ স্বকীয় সাংস্কৃতিক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ এক বৃহৎ পৰিসৰত হোলী গীত পৰিৱেশনৰ পৰিকল্পনা কৰিছে। বুধবাৰে বৰপেটা সত্ৰৰ দৌল উৎসৱৰ আশীৰ্বাদ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে। বিহু আৰু ঝুমুৰৰ অভিলেখ সৃষ্টিকাৰী সফলতাৰ পাছত তেওঁ এইবাৰ সহস্ৰাধিক শিল্পীৰ জৰিয়তে হোলী গীতৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছে। অৱশ্যে আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই আঁচনি চলিত বৰ্ষৰ সলনি অহা বৰ্ষত অনুষ্ঠিত কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। সাংস্কৃতিক পৰিকল্পনাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰো আভাস দিয়ে। তেওঁ উল্লেখ কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অগপ আৰু BPFৰ সৈতে মৃত্যুদৰ আলোচনা প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। আসন বুজাবুজিৰ বিষয়টো এই 2 এদিনৰ ভিতৰতে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। বৰপেটা সত্ৰত প্ৰাৰ্থনা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ কুশল কামনা কৰাৰ লগতে অসমৰ সংস্কৃতিক অধিক শক্তিশালী কৰাৰ সংকল্প দোহাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ চাহ উদ্যোগলৈ সংকট। পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে 100 নিযুত কেজি চাহৰ ৰপ্তানি বাধাগ্ৰস্ত হোৱাৰ সম্ভাৱনা। পশ্চিম এছিয়া বা মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধ সদৃশ পৰিৱেশে অসমৰ চাহ উদ্যোগৰ বাবে এক গভীৰ উদ্বেগৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ভাৰতীয় চাহ বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্ৰভাত বেজবৰুৱাই প্ৰকাশ কৰা মতে এই সংঘাত যদি দীৰ্ঘম্যাদী হয় তেন্তে ভাৰতৰ পৰা ৰপ্তানি হোৱা প্ৰায় 40% প্ৰায় 100 নিযুত কিলোগ্ৰাম চাহৰ বজাৰখন ভীষণভাৱে প্ৰভাৱিত হ'ব পাৰে। বিশেষকৈ ইৰাক, ইৰাণ, UAE আৰু জৰ্ডানৰ দৰে দেশলৈ যোৱা ৰপ্তানিৰ ক্ষেত্ৰত ষ্টেট অফ হৰমুজৰ জলপথটো বন্ধ হৈ পৰিলে পৰিবহণ ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হোৱাৰ আশংকাই দেখা দিছে। কেৱল গোলকীয় ৰাজনীতিকেই নহয়, প্ৰকৃতিৰ বিৰূপ প্ৰভাৱেও চাহ খেতিয়কসকলক চিন্তাত পেলাইছে। বৰষুণৰ অভাৱৰ বাবে এইবাৰ চাহৰ উৎপাদনো মন্থৰ গতিত আৰম্ভ হৈছে। যোৱা বৰ্ষত অসমে অভিলেখ সংখ্যক 680 নিযুত কিলোগ্ৰাম চাহ উৎপাদন কৰি দেশৰ ভিতৰতে শীৰ্ষত আছিল। যদিও এইবাৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰপ্তানি হ্ৰাস পালেও চাহৰ সঠিক মূল্য পোৱাটো অনিশ্চয়তা আহি পৰিব পাৰে। আগন্তুক এপ্ৰিল মাহৰ পৰা উৎপাদন চক্ৰ তীব্ৰতৰ হোৱাৰ পাছতহে এই সংকটৰ প্ৰকৃত ছবিখন স্পষ্ট হৈ পৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। পাহালগাম আক্ৰমণৰ তদন্ত। গোপ্ৰ কেমেৰাৰ তথ্য বিচাৰি চীনৰ সহায় বিচাৰিলে ন্যায়। 2025 চনৰ এপ্ৰিল মাহৰ দক্ষিণ কাশ্মীৰৰ পাহালগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ অংশ হিচাপে জম্বুৰ এক বিশেষ আদালতে চীনলৈ লেটাৰ অফ ৰেগুলেটৰী প্ৰেৰণ কৰিছে। এই আক্ৰমণত 25গৰাকী পৰ্যটক আৰু এজন স্থানীয় গাইড নিহত হৈছিল। NIA-ৰ তদন্তত এটা গোপ্ৰ হিৰো
12 ব্লেক কেমেৰা জব্দ কৰা হৈছিল, যিটো সন্ত্ৰাসবাদীৰ কুচকাৱাজ আৰু পৰিকল্পনাৰ তথ্য সংগ্ৰহৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে বিবেচিত হৈছে। কেমেৰা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে জনোৱা মতে এই বিশেষ কেমেৰাটো চীনৰ এটা ডিষ্ট্ৰিবিউটৰ কোম্পানীক যোগান ধৰা হৈছিল আৰু 2024 চনৰ জানুৱাৰী মাহত চীনৰ ডংগুৱানত ইয়াক সক্ৰিয় কৰা হৈছিল। যেহেতু ভাৰত আৰু চীনৰ মাজত কোনো ধৰণৰ দ্বিপাক্ষিক আইনী চুক্তি অৰ্থাৎ MLAT নাই, সেয়েহে ৰাষ্ট্ৰসংঘৰ বহুজাতিক সংগঠিত অপৰাধ বিৰোধী সন্মিলনৰ অৰ্থাৎ UNTOCৰ অধীনত এই আইনী সহায় বিচৰা হৈছে। এই কেমেৰাটোক কোনে সক্ৰিয় কৰিছিল আৰু কাৰ হাতত বাগৰি সন্ত্ৰাসবাদীৰ ওচৰ পাইছিলগৈ, সেই সম্পূৰ্ণ যোগান শৃংখল আৰু ব্যৱহাৰকাৰীৰ তথ্য উদ্ধাৰৰ বাবে চীনৰ ন্যায়িক কৰ্তৃপক্ষৰ সহযোগিতা বিচাৰিছে ভাৰত চৰকাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। APSCৰ ফটো লগাই ব্যৱসায় কৰাৰ দিন শেষ, কোচিং প্ৰতিষ্ঠানলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সতৰ্কবাণী। অসমৰ কোচিং চেণ্টাৰসমূহৰ বিজ্ঞাপনৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজিৰ সংবাদ মাধ্যমত ঘোষণা অনুসৰি এতিয়াৰ পৰা কোনো কোচিং চেণ্টাৰে APSC, ACS বা APSৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বিষয়ৰ ফটো ব্যৱহাৰ কৰি নিজৰ প্ৰতিষ্ঠানৰ বিজ্ঞাপন দিব নোৱাৰিব। চৰকাৰী পৰীক্ষাত সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰীৰ ফটো লগাই ব্যৱসায়িক লাভালাভ আদায় কৰা প্ৰৱণতা ৰোধ কৰিবলৈকে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বহু ক্ষেত্ৰত মেধাৱী ছাত্ৰ ছাত্ৰীসকলে নিজৰ কষ্টৰে সফলতা লাভ কৰে যদি কোচিং চেণ্টাৰসমূহে সেই কৃতিত্ব নিজৰ বুলি জাহিৰ কৰি নতুন পৰীক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰে। লগতে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীসকলকো বিভ্ৰান্ত কৰে এই কোচিং প্ৰতিষ্ঠানসমূহে। এই নতুন নিৰ্দেশনাৰ ফলত কোচিং উদ্যোগৰ নামত চলি থকা একাধিপত্য আৰু বিজ্ঞাপনৰ নামত চলোৱা প্ৰতাৰণা বহু পৰিমাণে হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। নিয়ম উলংঘা কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো ইংগিত বহন কৰিছে চৰকাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত পুনৰ আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান। 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ। অসম চৰকাৰে ৰাজ্যৰ ভূমি সুৰক্ষিত কৰাৰ লক্ষ্যৰে পুনৰ এক বৃহৎ উচ্ছেদ অভিযানৰ বাবে কঁকালত টঙালি বান্ধিছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে দখল হৈ থকা 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব। চৰকাৰী ভূমি, বনাঞ্চল আৰু সত্ৰৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক আঁতৰাই থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ এই লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ আপোচ নকৰাকৈ পৰিকল্পিতভাৱে এই উচ্ছেদ চলোৱা হ'ব। বিশেষকৈ ৰাজ্যৰ পৰিৱেশতন্ত্ৰ আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ অপৰিহাৰ্য বুলি তেওঁ উল্লেখ কৰে। ইতিপূৰ্বে ধলপুৰ, বৰপেটা আৰু শোণিতপুৰৰ দৰে স্থানত চলি যোৱা উচ্ছেদৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰ অধিক সক্ৰিয় ৰূপত প্ৰশাসনে অভিযান চলাব। চৰকাৰৰ এই কঠোৰ স্থিতিৰ ফলত ভূমিহীন থলুৱা লোকসকলৰ বাবে ই এক আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সুৰক্ষিত যাত্ৰাৰ বাবে পৰিবহণ বিভাগৰ আশীৰ্বাদ মাহ। বাহনৰ নথিপত্ৰ আপডেট কৰিবলৈ চালকগৰাকীলৈ আহ্বান। ৰাজ্যৰ পথসমূহ দুৰ্ঘটনামুক্ত কৰাৰ লগতে যাতায়াত ব্যৱস্থা অধিক সুৰক্ষিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰিবহণ বিভাগে এক বিশেষ কাৰ্যসূচী হাতত লৈছে। আশীৰ্বাদ মাহ নামৰ এই অভিনৱ অভিযানৰ জৰিয়তে যান বাহনৰ চালক আৰু গৰাকীসকলক নিজৰ নথিপত্ৰসমূহ নিয়মীয়াকৈ পৰীক্ষা কৰিবলৈ উৎসাহিত কৰা হৈছে। চৰকাৰৰ এই পদক্ষেপৰ মূল উদ্দেশ্য হ'ল পথত সুৰক্ষা নিশ্চিত কৰা আৰু আইনী জটিলতাৰ পৰা জনসাধাৰণক ৰক্ষা কৰা। বিভাগীয় নিৰ্দেশনা অনুসৰি যান বাহনৰ গৰাকীসকলে অতি শীঘ্ৰেই নিজৰ ড্ৰাইভিং লাইচেন্স, ফিটনেছ চাৰ্টিফিকেট, বীমা আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰসমূহ আপডেট কৰিব লাগে। এই আশীৰ্বাদ মাহৰ সময়ছোৱাত পৰিবহণ বিভাগে সজাগতা বৃদ্ধি কৰাৰ লগতে নথিপত্ৰ নৱীকৰণ প্ৰক্ৰিয়াটো অধিক সহজসাধ্য কৰি তুলিবলৈ চেষ্টা কৰিছে। নিয়মীয়াকৈ বাহনৰ পৰীক্ষা কৰা আৰু বৈধ নথিপত্ৰই এজন দায়িত্বশীল চালকৰ পৰিচয় দিয়াৰ লগতে পথ দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব। গতিকে জৰিমনা বা আইনী বিপদৰ পৰা আপুনিও বাচি থাকিবলৈ সময় থাকোঁতে নিজৰ বাহনৰ সকলো নথিপত্ৰ নৱীকৰণ কৰি লওক। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ মাটিত নাগালেণ্ডৰ গেট। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে সীমান্তত উত্তাল প্ৰতিবাদ, পথ বন্ধৰ হুংকাৰ। ধনশিৰি মহকুমাৰ চুঙাজান সীমান্তত অসমৰ ভূমিত নগাই নিউলেণ্ড জিলা বুলি আদৰণি গেট স্থাপন কৰা কাৰ্যই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। চুঙাজানৰ মিলনপুৰ গাঁৱত নগাই এইদৰে সীমা নিৰ্ধাৰণ কৰি গেট নিৰ্মাণ কৰাৰ পাছতো অসমৰ প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সীমান্তবাসীৰ ৰাইজে। এই সন্দৰ্ভত যোৱা মাহতে চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও আজিলৈকে কোনো ধৰণৰ উচ্ছেদ অভিযান নোহোৱাত ক্ষুব্ধ ৰাইজে মঙলবাৰে চুঙাজানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। প্ৰতিবাদকাৰীসকলে হুংকাৰ দিছে যে অহা 7 মাৰ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰুপথাৰলৈ আহিব আৰু তাৰ পূৰ্বে যদি এই অবৈধ গেটখন উচ্ছেদ কৰা নহয় তেন্তে সেইদিনা পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ চুঙাজান ডিমাপুৰ সংযোগী দুয়োটা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। প্ৰতিবাদকাৰী দীপেন গগৈয়ে জনোৱা মতে ডাবল ইঞ্জিন চৰকাৰৰ থকাৰ পাছতো সীমা সমস্যা সমাধানত চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবেই আজি নগাই অসমৰ মাটিত গেট নিৰ্মাণ কৰিবলৈ সাহস পাইছে। চৰকাৰে ব্যৱস্থা নল'লে ৰাইজে নিজেই সেই গেটৰ পৰা নিউলেণ্ড নামটো মচি দিবলৈও সাজু বুলি সকীয়াই দিয়া দেখা যায়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ।
বিডিচি পৰিষদৰ কাৰ্যবাহী সদস্যৰ সংখ্যা 17 জনলৈ বৃদ্ধি বিজেপি আৰু বিপিএফৰ 3 পাৰিষদক নতুন দায়িত্ব বড়োলেণ্ড আঞ্চলিক পৰিষদত মঙলবাৰে এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সম্প্ৰসাৰণ ঘটোৱা হৈছে আগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন পৰিষদখনত কাৰ্যবাহী সদস্যৰ সংখ্যা 14 জনৰ পৰা 17 জনলৈ বৃদ্ধি কৰা হয় 3 মাৰ্চত ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে জাৰি কৰা এক জাননীযোগে 3গৰাকী নতুন পাৰিষদক কাৰ্যবাহী সদস্যৰ মৰ্যাদা প্ৰদান কৰা হয় এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে তোলপাৰ ৰাজ্য যোৰহাটত গৌৰৱ গগৈৰ প্ৰাৰ্থিত্বক লৈ দলৰ ভিতৰতে সন্দেহ আৰু বিতৰ্ক কংগ্ৰেছৰ 42 জনে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ লগে লগে অসমৰ ৰাজনীতিত এক নতুন ধুমুহাৰ সৃষ্টি হৈছে বিশেষকৈ যোৰহাট সমষ্টিত গৌৰৱ গগৈক প্ৰক্ষেপ কৰা কাৰ্যই ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দলৰ একাংশই ইয়াক উজনি অসমত নতুন শক্তিৰ সঞ্চাৰ পদক্ষেপ বুলি আদৰণি জনাইছে যদিও আন একাংশই ইয়াৰ আঁৰত বিজেপিৰ পাকচক্ৰ থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰা দেখা যায় কংগ্ৰেছৰ ভিতৰচৰৰ পৰাই একাংশই সন্দেহ প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈক যোৰহাটৰ দৰে এটা কঠিন সমষ্টিত ব্যস্ত ৰাখি সমগ্ৰ অসম দখলৰ যি পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে গৌৰৱ গগৈ হয়তো সেই চক্ৰান্ততে ভৰি দিছে নগাঁও বা তিতাবৰৰ দৰে সুনিশ্চিত সমষ্টি এৰি যোৰহাট নিৰ্বাচন কৰাটো দলৰ একাংশৰ মতে বিজেপিৰ এজেণ্টৰ কাৰসাজি হ'ব পাৰে ইয়াৰ উপৰিও পেৰাচুট লেণ্ডিং বা বংশবাদৰ অভিযোগে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজতো অসন্তুষ্টিৰ সৃষ্টি কৰিছে যিটো অনাগত নিৰ্বাচনত বিজেপিৰ বাবে এক প্ৰধান অস্ত্ৰ হোৱাৰ সম্ভাৱনা হিচাপে দেখা গৈছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ TISSৰ স্নানাগাৰত গোপন কেমেৰাৰ কাণ্ড জালুকবাৰী আৰক্ষীৰ জালত 2 মাষ্টাৰমাইণ্ড প্ৰেমিকা গুৱাহাটীৰ জালুকবাৰীস্থিত মৰ্যাদাপূৰ্ণ শিক্ষানুষ্ঠান টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ ছাত্ৰী নিবাসৰ স্নানাগাৰত গোপন কেমেৰা সংস্থাপন কৰাৰ জঘন্য কাণ্ডৰ অৱশেষত পৰিসমাপ্তি ঘটিছে এই ঘটনাত জড়িত থকাৰ অভিযোগত জালুকবাৰী আৰক্ষীয়ে মৃদুপৱন বৰা আৰু অনুশ্ৰী শইকীয়া নামৰ এহাল প্ৰেমিকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তদন্তৰ পৰা জানিব পৰা গৈছে যে ছাত্ৰী নিবাসৰ আৱাসী অনুশ্ৰীয়ে তেওঁৰ প্ৰেমিক মৃদুপৱনৰ নিৰ্দেশত স্নানাগাৰৰ চাবোনৰ বাকচত ভিতৰত এটা ৱাইফাই সংযোগ থকা গোপন কেমেৰা লুকুৱাই ৰাখিছিল এই কেমেৰাৰ জৰিয়তে লম্পট মৃদুপৱনে দূৰৈৰ পৰাই ছাত্ৰীসকলৰ ব্যক্তিগত মুহূৰ্তৰ দৃশ্যসমূহ লাভ কৰিছিল ছাত্ৰীসকলৰ মাজত এই লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই দুয়োকে কৰায়ত্ব কৰে বৰ্তমান আদালতৰ জৰিয়তে দুয়োকে আৰক্ষীৰ জিম্মাতলৈ অধিক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্যম আঘাত আজি গেৰুৱা বাহন পিন্ধিব 3 প্ৰভাৱশালী বিধায়কে অসম বিধানসভাৰ নিৰ্বাচনলৈ মাত্ৰ 1.5 মাহ বাকী থকা অৱস্থাত ৰাজ্যৰ ৰাজনীতিত এক উল্লেখনীয় পৰিৱৰ্তন দেখা গৈছে বুধবাৰে বৰপেটা সত্ৰৰ দৌল উৎসৱত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক ঘোষণা কৰি কয় যে বৃহস্পতিবাৰে কংগ্ৰেছৰ 3গৰাকী বিধায়কে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব এই 3 বিধায়ক ক্ৰমে হ'ল ৰহাৰ শশীকান্ত দাস কৰিমগঞ্জ উত্তৰ কমলাক্ষ দে পুৰকায়স্থ আৰু মঙলদৈৰ বসন্ত দাস এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ 2024 বিধানসভা নিৰ্বাচন ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ অসম বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বুধবাৰে ৰাইজৰ দলে তেওঁলোকৰ প্ৰথম পৰ্যায়ৰ 11গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে গুৱাহাটীৰ এক সংবাদমেল যোগে দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াই এই তালিকাখন ৰাজহুৱা কৰে বিশেষকৈ হাই প্ৰফাইল সমষ্টি জালুকবাৰীৰ পৰা ৰমেন্দ্ৰ চন্দ্ৰ বৰঠাকুৰক প্ৰক্ষেপ কৰাৰ বিপৰীতে মুৰণিৰ পৰা ডক্টৰ জ্ঞানশ্ৰী বৰা আৰু ডিগবৈৰ পৰা লক্ষ্যজ্যোতি গগৈক টিকট প্ৰদান কৰা হৈছে দলটোৱে মিত্ৰতাৰ চৰ্চা চলি থকাৰ মাজতে কংগ্ৰেছৰ পৰা অহা আব্দুল ৰছিদ মণ্ডলক পূব গোৱালপাৰা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিছে আনহাতে তেজপুৰৰ পৰা অলকনাথ আৰু মাৰ্ঘেৰিটাৰ পৰা ৰাহুল চেত্ৰীক প্ৰাৰ্থিত্ব আগবঢ়োৱা হয় দলৰ সভাপতি অখিল গগৈয়ে জানিবলৈ দিছে যে এইখন চূড়ান্ত তালিকা নহয় আৰু পৰিস্থিতি সাপেক্ষে আৰু কেইবাখনো তালিকা প্ৰকাশ পাব পাৰে কংগ্ৰেছে ইয়াৰ পূৰ্বে 42 জনীয়া তালিকা প্ৰকাশ কৰাৰ পাছত ৰাইজৰ দলৰ এই পদক্ষেপে ৰাজ্যৰ বিৰোধী শিবিৰত এক নতুন মাত্ৰা প্ৰদান কৰে প্ৰিয় দৰ্শক এতিয়া জানি লওক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 5 মাৰ্চ 2024 বৃহস্পতিবাৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব দিনৰ ভাগত উজ্জ্বল ৰ'দৰ প্ৰখৰতা অব্যাহত থাকিব আৰু গৰম যথেষ্ট অনুভৱ হ'ব পাৰে বৰ্তমানৰ আগজাননী অনুসৰি বৰষুণ হোৱাৰ কোনো সম্ভাৱনা দেখা নাই দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 33 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে সূৰ্যোদয় হ'ব পুৱা 5:41 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:29 এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজতে ভাৰতৰ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন মিত্ৰতাৰ সম্ভাৱনা ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব বুধবাৰে 4 দিনীয়া কাৰ্যসূচীৰে ভাৰতত উপস্থিত হয়হি নতুন দিল্লীৰ পালাম বিমানবন্দৰত তেওঁৰ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে উষ্ম আদৰণি জনায়
এই ভ্ৰমণৰ মূল লক্ষ্য হৈছে ভাৰত আৰু ফিনলেণ্ডৰ মাজত দ্বিপাক্ষিক বাণিজ্য বিনিয়োগ আৰু উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত সম্পৰ্ক অধিক সুদৃঢ় কৰা। বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ষ্টাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। এই বৈঠকত দুয়োখন দেশৰ মাজৰ কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ বৰ্তমানৰ পশ্চিম এছিয়াৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিও এই আলোচনাতে স্থান পাব পাৰে। ইয়াৰ উপৰিও তেওঁ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৰাইচিনা ডায়লগত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। শুকুৰবাৰে তেওঁ মুম্বাই ভ্ৰমণ কৰি দেশৰ আগশাৰী ব্যৱসায়িক নেতাসকলৰ সৈতেও বৈঠকত বহিব পাৰে। গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত এই দুই দেশৰ বন্ধুত্বই এই ভ্ৰমণৰ জৰিয়তে এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। বিশ্বজুৰি শক্তি সংকট। ইৰাণ ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱত খাৰুৱা তেলৰ মূল্য 15% বৃদ্ধি। পশ্চিম এছিয়াত অব্যাহত থকা যুদ্ধৰ দাবানলে এতিয়া বিশ্বৰ শক্তি বজাৰত জোকাৰণি তুলিছে। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত যোৱা 5 দিনত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য 15% পৰ্যন্ত বৃদ্ধি পাই প্ৰতি বেৰেলত $84 স্পৰ্শ কৰিছেগৈ, যিটো যোৱা 20 মাহৰ ভিতৰত সৰ্বোচ্চ। বিশেষকৈ বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ হৰমুজ প্ৰণালী ইৰাণে বন্ধ কৰি দিয়াৰ বাবে এই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেৱল তেলেই নহয়, তৰলীকৃত প্ৰাকৃতিক গেছ অৰ্থাৎ LNG মূল্য এছিয়া বজাৰত বিগত 3 বছৰৰ ভিতৰত সৰ্বোচ্চ স্তৰলৈ ঊৰ্ধ্বগামী হৈছে। কাটাৰৰ LNG প্ৰকল্পত ইৰাণৰ আক্ৰমণৰ পাছত উৎপাদন ব্যাহত হোৱাত ভাৰতলৈ ইয়াৰ যোগান প্ৰায় 40% হ্ৰাস পায়। ইয়াৰ ফলত ভাৰতৰ ঔদ্যোগিক খণ্ড আৰু ঘৰুৱা গেছ বিতৰণ ব্যৱস্থাত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আশ্বস্ত কৰিছে যে যিকোনো হ্ৰস্বম্যাদী সংকট মোকাবিলা কৰিবলৈ ভাৰতৰ হাতত পৰ্যাপ্ত তেল আৰু গেছৰ ভাণ্ডাৰ মজুত আছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। IPL 2026 মাৰ্চৰ 6 বা 7 তাৰিখে ঘোষণা হ'ব পাৰে প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী। ক্ৰীড়াপ্ৰেমীসকলৰ বাবে বহু প্ৰত্যাশিত খবৰ। অহা মাৰ্চ মাহৰ 6 বা 7 তাৰিখে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড অৰ্থাৎ BCCIয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 19 সংখ্যক সংস্কৰণৰ সূচী ঘোষণা কৰিব। দেশৰ 5খন ৰাজ্যত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এইবাৰ সমগ্ৰ সূচীখন দুটা পৰ্যায়ত প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে IPL পৰিচালনা সমিতিয়ে। প্ৰথম পৰ্যায়ত নিৰ্বাচন নোহোৱা ৰাজ্যসমূহৰ খেলৰ দিন ধাৰ্য কৰা হ'ব। পৰম্পৰা অনুসৰি যোৱাবাৰ বিজয়ী দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ অৰ্থাৎ RCBয়ে ঘৰুৱা খেলপথাৰত বাংগালোৰৰ M চিন্নাস্বামী ষ্টেডিয়ামতে টুৰ্ণামেণ্টৰ উদ্বোধনী খেল আৰু ফাইনেল মেচ অনুষ্ঠিত হ'ব। অহা 28 বা 29 মাৰ্চৰ পৰা খেলসমূহ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে নিৰ্বাচনৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছ, চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ দৰে দলসমূহৰ ঘৰুৱা খেলৰ সংখ্যা প্ৰথম পৰ্যায়ত সীমিত কৰা হ'ব পাৰে। ৰাজস্থান ৰয়েলছে যিহেতু গুৱাহাটীক তেওঁলোকৰ দ্বিতীয়খন হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰে, সেয়েহে এপ্ৰিল বা মে' মাহত বৰ্ষাপাৰা ষ্টেডিয়ামতো IPLৰ উত্তেজনা দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। সকলো ঠিকে থাকিলে অহা 31 মে' দেওবাৰে টুৰ্ণামেণ্টৰ ফাইনেল অনুষ্ঠিত হ'ব পাৰে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। শ্ৰীলংকাৰ উপকূলত আমেৰিকাৰ আক্ৰমণ, ডুবিল ইৰাণৰ যুদ্ধজাহাজ, শতাধিক নিৰুদ্দেশ হোৱাৰ আশংকা। ভাৰত মহাসাগৰত শ্ৰীলংকা উপকূলৰ ওচৰৰ আমেৰিকাৰ এখন ছাবমেৰিনে ইৰাণৰ এখন শক্তিশালী যুদ্ধজাহাজ টৰ্পেডোৰে আক্ৰমণ কৰি ডুবাই দিয়ে। বুধবাৰে ৱাশ্বিংটনত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে এই কথা নিশ্চিত কৰে। তেওঁ জনায় যে আন্তৰ্জাতিক জলভাগত থকা ইৰাণৰ এই জাহাজখন আমেৰিকাৰ আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হয়। যোৱা শনিবাৰৰ পৰা আমেৰিকা আৰু ইৰাণৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ অংশ হিচাপে এই পৰ্যন্ত আমেৰিকাই ইৰাণক 17খনকৈ যুদ্ধজাহাজ ধ্বংস কৰা বুলি সদৰি কৰে। এই ভয়াৱহ আক্ৰমণৰ পাছতে শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। উপকূলৰ পৰা এতিয়ালৈকে 32গৰাকী ইৰাণৰ নাবিকক জীৱন্ত উদ্ধাৰ কৰা হৈছে আৰু কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰতিৰক্ষা সূত্ৰৰ মতে জাহাজখনত থকা আন প্ৰায় 101গৰাকী লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। যদিও শ্ৰীলংকাৰ নৌসেনাই নিৰুদ্দেশৰ সংখ্যাটো স্পষ্ট কৰা নাই, তথাপিও এই ঘটনাই ভাৰত মহাসাগৰীয় অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।